হেল্ল' গাইজ, আজি বহু দিনৰ মূৰত এটি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। পনীৰৰ সৈতে আলু মটৰৰ চব্জি এখন বনাবলৈ লৈছোঁ। প্ৰথমতে মই আলু আৰু মটৰখিনি ধুনীয়াকৈ নিমখ আৰু হালধি দি চিটি কেইটামান মাৰি লৈছোঁ। কমেও 5-6টামান চিটি মাৰি লৈছোঁ, যিহেতু মটৰখিনি সিজিবলৈ বহুত দেৰি লাগে। আৰু আনফালে এটা কেৰাহীত মই ধুনীয়াকৈ তেলখিনি গৰম হ'বলৈ দি হালধি আৰু নিমখ দি পনীৰ কেইপিচো ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আচলতে পনীৰ কেইপিচ যদি ফ্ৰাই কৰি লোৱা হয় তেন্তে আঞ্জাখনৰ টেক্সচাৰটো ধুনীয়া দেখি, সেইবাবেহে ফ্ৰাই কৰি লৈছোঁ। আৰু আনফালে মোৰ পনীৰ কেইপিচ ফ্ৰাই কৰি লোৱা হৈয়ে গ'ল। একেখন কেৰাহীতে মই পাঁচফোৰণ কেইটামানো ফুটাই লৈছোঁ আৰু ঘৰৰে কেঁচা জলকীয়া কেইটাও দি দিলোঁ। জলকীয়াকেইটা অকণমান ভাজ খোৱাত মই পিঁয়াজখিনিও দি দিলোঁ আৰু পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱাৰ পিছতে মই ইয়াতে বইল কৰি ৰখা আলু কেইপিচো দি লৈছোঁ। আলু কেইপিচ ৰঙালাওৰ নিচিনা দেখিছে নহয়নে? আচলতে হালধি দি বইল কৰি লোৱাৰ কাৰণে এয়া ৰঙালাওৰ নিচিনা দেখিছে। আৰু মই মাজতে নহৰু আদা দিব পাহৰিছিলোঁ, সেইখিনিও দি দিলোঁ। তাৰ পাছত আগতীয়াকৈ বইল কৰি ৰখা মটৰখিনিও পানীৰ লগতে দি দিলোঁ। আৰু এইফালে চাওকচোন, ধুনীয়া এটা উতল অহাৰ পিছতে আগতীয়াকৈ ভাজি ৰখা পনীৰখিনিও দিলোঁ। আৰু আনফালে চাওকচোন, ইমান ধুনীয়া কালাৰ এটা হৈছে যে। আৰু এয়া মোৰ হৈয়ে গ'ল। আৰু চাওকচোন পৰিৱেশনটো কেনেকুৱা লাগিছে। আজিলৈ আহিছোঁ, লগ পাম অন্য এটা ভিডিঅ'ত। বাই।